মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আপোনালোক সকলোকে মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ময়ে ভালে আছোঁ। আজি এটা অতি গুৰুত্বপূৰ্ণ, অতি ইম্পৰ্টেণ্ট, অতি চমৎকাৰ ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত হাজিৰ হ'লোঁ। আজি মোৰ ফূৰ্তি লাগি আছে, আজি মোৰ ভাল লাগি আছে, কাৰণ আজি আমাৰ গাঁৱৰ কাৰণে আজি এটা সুখৰ দিন বা সুখৰ খবৰ, ভাল সংবাদ। সুখৰ খবৰটো মই পিছত দি আছোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি 2023 চনৰ 15 মে'। আজি আমাৰ অসমৰ কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত হাবলাখা শ্বহীদ আইনুদ্দিন আহমেদ পথত আমাৰ অসম চৰকাৰে জেজেএমৰ আণ্ডাৰত ৱাটাৰ ছাপ্লাই স্কিমৰ কামৰ শুভাৰম্ভণি কৰে। আৰু এই কামৰ শুভাৰম্ভণি কৰে ডিপাৰ্টমেণ্টৰ ব্যক্তিসকল প্লাছ আৰু আমাৰ গাঁৱৰ গণ্যমান্য ব্যক্তিসকলে। এই আঁচনিটো দিয়াৰ বাবে আমি আমাৰ অসম চৰকাৰ তথা আমাৰ অসম চৰকাৰৰ মুৰব্বী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিশেষ ধন্যবাদ জনাইছোঁ, অশেষ ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ উপৰিও আমাৰ বৰ্ণি গাঁও পঞ্চায়তৰ সভাপতি নুৰ মহম্মদ চাহেবক বহুত ধন্যবাদ জনাইছোঁ। আৰু আমাৰ পাব্লিক হেল্থ ডিপাৰ্টমেণ্টত জড়িত কৰ্মৰত বাহাৰুল ইছলাম ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ইয়াৰ উপৰিও আমাৰ গাঁৱৰ গণ্যমান্য ব্যক্তি যেনেকুৱা জুলমত আলী, ডক্টৰ ফজৰ আলী আহমেদ আৰু আমাৰ স্থানীয় মেম্বাৰ জিলানী চাহেবক বহুত ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতসকলে বহুত কষ্টৰ বিনিময়ত আমাৰ এই জেজেএমৰ আঁচনিটো আনিবলৈ সক্ষম হৈছে। চ' থেংক ইউ। আৰু এই আঁচনিটি হোৱাৰ পিছত আমাৰ বহুদিনৰ অপেক্ষাৰ বা বহুদিনৰ মনৰ আশা পূৰ্ণ হ'বলৈ গৈ আছে। আমাৰ হাবলাখাত যদিও দমকল আছে, কিন্তু এই দমকলত পানীবিলাক বিশুদ্ধ নোলায়। ইয়াত আইৰণযুক্ত থাকে আৰু আইৰণযুক্ত পানীৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়, কিডনীত পাথৰ। আমি আশা ৰাখিছোঁ এই ৱাটাৰ ছাপ্লাই স্কিমে ভৱিষ্যতে বিশুদ্ধ পানীৰ যোগান ধৰিব আৰু মানুহে খাই নথৈ আনন্দিত হ'ব আৰু বিভিন্ন বেমাৰ আজাৰৰ পৰা মুক্তি লাভ কৰিব। যিহেতু পানীয়ে জীৱৰ প্ৰাণ, পানী নোহোৱাকৈ মানুহে বাচিবই নোৱাৰে। চ' পানী আমাৰ কাৰণে গুৰুত্বপূৰ্ণ, পানী ইম্পৰ্টেণ্ট, আৰু আমি বিশুদ্ধ পানী খাব লাগে। মই এই ৱাটাৰ ছাপ্লাই স্কিমৰ কামৰ অগ্ৰগতি টাইম টু টাইম আপডেট কৰি থাকিম মোৰ চেনেলৰ জৰিয়তে। আৰু আপোনালোকে নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ফ'ল' কৰিব, আৰু মোৰ ভিডিঅ'বিলাক চাই ভাল লাগিলে অৱশ্যই লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া আমাৰ জনাবে কেৰাত পাঠ কৰি আছে। কেৰাত পাঠ কৰা হোৱাৰ পিছত আমি দোৱা কৰি আমাৰ এই ৱাটাৰ ছাপ্লাই স্কিমৰ কামৰ শুভাৰম্ভণি কৰা হ'ব। চ' আপোনালোকে চাই থাকক। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কুল ইয়া আইয়ুহাল কাফিৰুন। এতিয়া আমাৰ কেৰাত পাঠ কৰা হোৱাৰ পিছত আমি দোৱা কৰি আমাৰ কামৰ শুভ উদ্বোধন কৰিলোঁ। আৰু তাৰপিছত আমি ৰাইজক অলপ মিঠামুখ কৰাই আছোঁ, কাৰণ যিহেতু আজি নতুনকৈ ফাৰ্ষ্ট টাইম বা ফাৰ্ষ্ট কামৰ উদ্বোধন কৰা হ'ল, সেই হিচাপত সকলোকে অলপ বুন্দিয়া ভাজা বিলাই আছোঁ। চাওক আপোনালোকে। ইয়াত আমাৰ ৰাইজৰ তৰফৰ পৰা আমাৰ জুলমত নানা উপস্থিত আছে। তেখেতে কিবা ক'ব আমি শুনি লওঁ। হয়, আজি হাবলাখা আইনুদ্দিন পথত জেজেএমৰ আণ্ডাৰত পানী যোগান আঁচনিৰ কামৰ শুভাৰম্ভ কৰা হয়। ইয়াত আমাৰ ৰাইজৰ বিশিষ্ট ব্যক্তিকেইজন মানুহ উপস্থিত থাকে আৰু বিভাগীয় কৰ্তৃপক্ষ থাকে। ইয়াৰ সবিশেষ কামৰ অগ্ৰগতিৰ বিষয়ে আপোনালোকে জানি থাকিব। ইয়াত ৰাইজৰ তৰফৰ পৰা আমাৰ চাহেদ মামা উপস্থিত আছে। তেখেতে এই পানী যোগান আঁচনিৰ বিষয়ে কিবা এটা ক'ব। জেজেএম আঁচনিৰ জৰিয়তে আমাৰ পশ্চিম হাবলাখত যিখন পানী যোগান আঁচনি আজি শুভ উদ্বোধনী হ'ব। কাৰণ ইয়াতে খোৱা পানীৰ বিৰাট অসুবিধা আছিল, কাৰণ বিভিন্ন ধৰণৰ আইৰণ বা কিবাকিবি এনেকুৱা দমকলতো ভাল সুবিধাজনক পানী পোৱা নাযায়। সেয়েহে আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ বিধায়ক মহোদয়াৰ জৰিয়তে আমাৰ পাব্লিক হেল্থৰ বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে আমাৰ যিখন আঁচনি হৈছে, আঁচনিখন দিয়াত আমি ৰাইজে নথৈ আনন্দিত হৈছোঁ। আৰু আমি আশা কৰিছোঁ বোলে উন্নতমানৰ পানী আমি ইয়াৰ পৰা পাম বুলি আমি ৰাইজৰ ফালৰ পৰা আশাবাদী। এতিয়া মই আপোনালোকক বেক কেমেৰাৰ দ্বাৰা দেখুৱাইছোঁ। এতিয়া
আমাৰ ইয়াতে পাইপ পুতিবলৈ মেচিন আহিছে। চ' মই বেক কেমেৰাৰ দ্বাৰা দেখুৱাইছোঁ, আপোনালোকে চাই থাকিব। এই ভিডিঅ'টো আপোনালোক চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। তো আজিলৈ ইমানে। থেংক ইউ, বাই বাই, টাটা।